नमस्कार आपनालोक सकलोके मोर चेनेलले स्वागतम। आज मैं एटा प्रन्सर रेसिपि লৈ আহিছো। এতিয়া আমি ইনগ্ৰেডিয়েন্টছখিনি চাম। এয়া प्रन्स मैं आधा केजी प्रन्स লৈছো আপোনাৰ মিডিয়াম সাইজৰ। এয়া হল পিয়াজ मैं এটা ডাঙৰ পিয়াজ একদম মিহি মিহিকে কুটি লৈছো। এয়া হল নহৰু मैं 15 ফুটামান লৈছো একদম মিহি মিহিকে কুটি কৰি লৈছো। এয়া হল নহৰু আপোনাৰ পাতৰ সতি याও मैं আপোনাৰ মিহি মিহিকে কুটি লৈছো। এয়া হল আপোনাৰ কৰ্ণফ্লাৱাৰ, তাৰ পিছত চিলি ফ্লেক্স আৰু ব্ল্যাক পেপাৰখিনি মই পাউডাৰ কৰি লম। আৰু এয়া হৈছে আপোনাৰ বাটাৰ মই নৰ্মেল বাটাৰ লৈছো আৰু লগতে গাৰ্লিক এণ্ড হাৰ্বছ যিটো ফ্লেভাৰৰ বাটাৰ পায় আৰু অলপমান লৈছো। আৰু আপোনাৰ নেমু একফাল নেমু লৈছো। या मैं केराहीটো गरम কৰি ললো। এতিয়া মই ইয়াত অকণমান ৰিফাইন তেল দিম যাতে মোৰ বাটাৰখিনি জ্বলি নাযায়। এতিয়া ইয়াত মই দুইখিনি বাটাৰে দি দিম। অকণমান লৰাই দিও। গাৰ্লিক বাটাৰটো ইউজ কৰিলে খুব ধুনীয়া গোন্ধ এটা আহে আৰু খাবলৈও ভাল হয়। এতিয়া মই ইয়াত আপোনাৰ প্ৰন্সখিনি দিম। গেছটো অকণমান হাই ফ্লেমতে ৰাখিব প্ৰথমৰ অৱস্থাত। অকণ ভাজি লওঁ। মই প্ৰায় 1 মিনিটমান ভাজি ললো। এতিয়া মই ইয়াত পিঁয়াজখিনি দিম। बहुते अपना गार्लिक प्रन्सत पियाज निदिए, मैं दिও माने यार अलपमान मिठा मिठा स्वाद एटा आए मोर खूब ভাল লাগে। आपनालोकेও एबार खाई चाब एनेके। এতিয়া मैं নহৰুখিনি एड কৰিম। নহৰুখিনি एकदम मिहि मिहिके कुटिब। তেতিয়া তাৰ টেষ্টটো बहुत ধুনীয়া আহে। এইখিনি দিলো। এতিয়া आटर हती जिखिनि নহৰু आছিলে সেইখিনিও দি দিম মই। गैसটো অকণ হাই ফ্লেমতে ৰাখিব। দেখিছে কি ধুনীয়া ৰং এটা আহিছে। মোৰ ভিডিঅ'টোত অকণমান হালধীয়া হালধীয়া আহিছে কিন্তু অৰিজিনেল কালাৰটো বেছি ধুনীয়া হৈছে। এতিয়া মই ইয়াত অলপমান নিমখ এড কৰিম। বাটাৰত যেহেতু নিমখ থাকে সেইকাৰণে এটা হিচাপতে নিমখ দিব। লাগিলে পিছত আকৌ এবাৰ দিব পৰা যাব। মোৰ প্ৰায় ভজা হৈছে। এতিয়া मैं यार अपना ब्लैक पेपरखिनि दिम। ब्लैक पेपरखिनि मैं अलपमान खुंदी लैसो। एकेबारे पाउडार নহলেও হ'ব। এইখিনি হ'ল। मैं जिखिनि कॉर्नफ्लोर লৈছিলো সেইখিনি আপোনাৰ आधा बाटी पानीत आधा कप पानीत এনেকে আপুনি মিক্স কৰি ৰাখি দিয়ক। এইখিনি আমি ইয়াত এতিয়া দিব লাগিব। हो गल। यार चिली फ्लेक्सखिनि दिम। तुमी निजर स्वाद अनुसरि दिले हल। जदि बेसि जला खाय तेतियाहले अलपमान बेसिके दिब आर जला कमके खाले अलपमान कमाई दिब। हो गल। यात एतिया मैं कॉर्नफ्लोर जितु घोल बनाई थैसिलो हेखिनि दि दिउ। गैसটো एकदम हाई फ्लेमत राखिब।
এইখিনি হৈ গৈছে। ইয়াত মই এতিয়া অকণমান নেমু দুটান মই চেপি থৈছিলোঁ, নেমু অকণ দিলোঁ। এইখিনি মোৰ হৈ গ'ল। এতিয়া মই এইখিনি চাৰ্ভ কৰিম।